কেব বিৰোধী আন্দোলনত শ্বহীদ হোৱা অসমৰ 5গৰাকী শ্বহীদলৈ ইত্তেহাদ ফ্ৰণ্টৰ শ্ৰদ্ধাঞ্জলি। ৰাইজৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনত অংশগ্ৰহণ কৰি শ্বহীদ হোৱা লোকসকললৈ শ্ৰদ্ধাঞ্জলি জনাই ইত্তেহাদ ফ্ৰণ্টৰ কৰ্মকৰ্তাসকলে। মঙলবাৰে সন্ধিয়া প্ৰায় 5 বজাত ধুলা আঞ্চলিক সমিতিৰ লগতে অৰ্ধশতাধিক ৰাইজৰ উপস্থিতিত ধুলা চকত শ্বহীদ ঈশ্বৰ নায়ক, ছেম ষ্টেফৰ্ড, আব্দুল আলিম, দ্বিজেন্দ্ৰ পাংগিং আৰু দীপাঞ্জল দাসক লৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে ধুলা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক মাজব আলী, দৰং জিলা ইত্তেহাদ ফ্ৰণ্টৰ সাধাৰণ সম্পাদক শফিকুল ইছলাম, কাৰ্যকৰী সভাপতি সাবিনুৰ আলী, ধুলা আঞ্চলিক সমিতিৰ সভাপতি আলাউদ্দিন আহমেদ, সাধাৰণ সম্পাদক হাবেজ আলী। সাধাৰণ সম্পাদক শফিকুল ইছলামে অসমীয়া জাতিৰ আৱেগ অনুভূতিক অসন্মান কৰি অসম চৰকাৰে গৃহীত কৰা নাগৰিকত্ব সংশোধনী আইন বাতিল, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈকে আদি কৰি জিতেন দত্ত, শৃংখল চলিহা নিজৰ জাতিৰ স্বাৰ্থত আন্দোলনত জঁপিয়াই পৰা কৰ্মীসকলক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনায়। এই বিলখন অসমবাসীৰ লগতে সমগ্ৰ ভাৰতৰ ৰাইজে মানি ল'ব পৰা নাই। তেনে ক্ষেত্ৰতেই অসমৰ বিভিন্ন ঠাইত আন্দোলনৰ সৃষ্টি হয় আৰু এই আন্দোলনত অংশগ্ৰহণ কৰি অসমৰ 5জন অসম সন্তান শ্বহীদ হয় আৰু তেখেতৰ আত্মা শান্তি কামনা কৰি আজি আমি ধুলা আঞ্চলিক ইত্তেহাদ ফ্ৰণ্টৰ তৰফৰ পৰা আৰু ধুলাবাসীৰ ৰাইজৰ ফালৰ পৰা আমি তেখেতৰ বিদেশী আত্মা শান্তিৰ কাৰণে আমি আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। ইয়াৰ লগতে অসম চৰকাৰক আহ্বান জনাইছোঁ যে এই পৰিয়ালসমূহক চৰকাৰে সাহায্য আগবঢ়াব লাগে। তেখেতে জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আন্দোলনত গৈ প্ৰাণ আহুতি দিছে। সেয়েহে তেখেতক শ্বহীদ বুলি ঘোষণা কৰি সেই পৰিয়ালটোক আৰ্থিক সাহায্য আগবঢ়াব লাগে। ইয়াৰ আমি স্পষ্ট ভাষাত দাবী উত্থাপন কৰিছোঁ, বাতিল হ'ব লাগে আৰু অসম চৰকাৰক, অসম আৰক্ষীক আহ্বান জনাইছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যিসকল সংগ্ৰামী বন্ধুসকলক ইতিমধ্যে আটক কৰি ৰাখিছে, অখিল গগৈৰ পৰা আৰম্ভ কৰি ধৈৰ্য কোঁৱৰৰ পৰা আৰম্ভ কৰি জিতেন দত্তৰ পৰা আৰম্ভ কৰি সকলোকে বিনা স্বাৰ্থে মুকলি কৰি দিব লাগে। আমি ইত্তেহাদ ফ্ৰণ্টৰ পৰা দাবী উত্থাপন কৰিছোঁ যে বিনা স্বাৰ্থত এই সংগ্ৰামীসকলক মুকলাই দিব লাগে। জাতিৰ বিপদক্ষণত জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিলে 5গৰাকী অসমীয়াই। অসমীয়া জাতিৰ ৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকললৈ ধুলা আঞ্চলিক ইত্তেহাদ ফ্ৰণ্টৰ লগতে অৰ্ধশতাধিক স্থানীয় ৰাইজৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন কৰা হয়। খাৰুপেটীয়াৰ পৰা খৈবৰ মণ্ডলৰ ৰিপৰ্ট, নিউজ টুডে অসম।